হাই ফ্ৰেণ্ড, মই জিন্তু আৰু মোৰ চেনেল চৰকাৰী চাকৰি মেলা। ফ্ৰেণ্ড, SSBত অনলাইন এপ্লাই কৰিবলৈ দিছে। যদি আপোনালোকে এপ্লাই কৰিবলৈ খোজে তেনেহ'লে এই ভিডিঅ'খন ভালদৰে চাওক আৰু আপোনাৰ নিজৰ মোবাইলত কেনেকুৱাকৈ এপ্লাই কৰে সেইটো আপুনি চাওক। হাই ফ্ৰেণ্ড, ভিডিঅ'খন ভালদৰে চাওক। এইটো দিছে SSB SI ASI হেড কনষ্টেবল অনলাইন ফৰ্ম 2018। এটা পোষ্ট ডেট 11 আগষ্ট 2018 পৰা ষ্টাৰ্ট হৈছে। এবাৰ এইটো চাওক, সশস্ত্ৰ সীমা বল মানে হ'ল SSB SI ASI হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2018। এপ্লিকেশ্যন ফিজ ধৰিছে জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা, আৰু SC ST এক্স চাৰ্ভিচমেনৰ কাৰণে কোনো ফিজ নাই, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণেও ফিজ নাই। ইম্পৰ্টেণ্ট ডেটখন চাই লওঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 11 আগষ্ট 2018 পৰা আৰু লাষ্ট ডেট হ'ব 10 ছেপ্টেম্বৰ 2018। এক্সামৰ ডেট এতিয়ালৈকে দিয়াই নাই। আৰু চাওক, এইবাৰ আপোনালোকে পে'মেণ্ট নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আদি দি নেট বেংকিং আপুনি কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট 10 ছেপ্টেম্বৰ পৰ্যন্ত থাকিব। আৰু টোটেল ভেকেঞ্চিটো চাই লওক আপোনালোকে। এইটো টোটেল ভেকেঞ্চি 181খন আছে। আৰু পষ্টবিলাকৰ নাম চোৱা: হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল, SI ষ্টেনগ্ৰাফাৰ, SI ষ্টাফ নাৰ্ছ। অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে এইটো, ল'ৰাবোৰে নোৱাৰে মানে। আৰু SI ফাৰ্মাচিষ্ট, SI অপাৰেটৰ, SI ডেণ্টেল, SI ৰেডিঅ'গ্ৰাফাৰ। এইটোৰ কোৱালিফিকেশ্যনটো চোৱা আপোনালোকে। কোৱালিফিকেশ্যন দিছে পাছ ইণ্টাৰমিডিয়েট এক্সাম। এইটো হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ব, যিকোনো ষ্ট্ৰীমছৰ, আৰ্টছে হওক ছায়েন্সে। ইয়াৰ ইংলিছ টাইপিং হ'ব 35টা 1 মিনিটত, আৰু হিন্দী টাইপিং হ'ব 30টা 1 মিনিটত। ইয়াৰ হাইটটো চাই লোৱা। হাইটটো চাইছে মেল কেণ্ডিডেটৰ কাৰণে 165 লাগিব, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 155 লাগিব। আৰু মেল কেণ্ডিডেটৰ কাৰণে চেষ্ট লাগিব 77ৰ পৰা 82, আৰু ফিমেল কেণ্ডিডেটটো নায়েই। কিন্তু ৰানিংটো ভালকৈ চাই লোৱা। এইটো ৰানিং দিছে মেল কেণ্ডিডেটৰ কাৰণে 3200 মিটাৰ 14 মিনিটত শেষ কৰিব লাগিব। আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডত শেষ কৰিব লাগিব। আৰু এইবাৰ চোৱা ASI ষ্টেনগ্ৰাফাৰ। এইটো ASI লাগিব পাছ ইণ্টাৰমিডিয়েট এক্সাম। এইটো হাই ছেকেণ্ডেৰী পাছ লাগিব, কিন্তু 10 মিনিটত 80টা ৱাৰ্ড লিখিব লাগিব, আৰু 50 মিনিটত এইটো ট্ৰেন্সলেটৰ 50 মিনিটত ইংলিছ ৱাৰ্ড লিখিব লাগিব 65খন, আৰু হিন্দীও লাগিব। ইয়াৰ ৰানিং, হাইট, চেষ্ট চেম লাগিব। এইটো একেই চেম, মেল আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে চেম। আৰু SI ষ্টাফ নাৰ্ছৰ চোৱা, এইটো অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে। এইটো পাছ ইণ্টাৰমিডিয়েট উইথ ছায়েন্স। এইটো ছায়েন্সত পাছ কৰিব লাগিব। ইয়াৰ ডিগ্ৰী ডিপ্ল'মা নাৰ্ছিং লাগিব। 2 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব। এইটো 157 হাইট লাগিব, আৰু ৰানিং 1600 মিটাৰ 8 মিনিট 30 ছেকেণ্ডত। এইটো ASI ফাৰ্মাচিষ্ট। এইটো চোৱা পাছ লাগিব। এইটো ছায়েন্স পাছ লাগিব। ডিগ্ৰী ডিপ্ল'মা, এইটো ফাৰ্মাচী ডিপ্ল'মা লাগিব। ৰেজিষ্ট্ৰেশ্যন এইটো কাউন্সিলৰ পৰা পাছ কৰা লাগিব ফাৰ্মাচীখন। এইটো হাইট চেষ্ট 170 খুজিছে হাইট ল'ৰাবোৰৰ কাৰণে, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 157 লাগিব। ৰানিং প্ৰচেছটো চেম। আৰু ASI অপাৰেশ্যনৰ লাগিব পাছ ইণ্টাৰমিডিয়েট উইথ ছায়েন্স। এইটো ছায়েন্স পাছ লাগিব। ডিপ্ল'মা লাগিব এইটোৰ, আৰু 2 ইয়াৰ এক্সপিৰিয়েঞ্চো লাগিব। হাইট লাগিব 170 মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 157 লাগিব। ৰানিং প্ৰচেছ চেম। আৰু ASI ডেণ্টেলৰ লাগিব, ডেণ্টেল টেকনিকেলৰ লাগিব। পাছ অফ ইণ্টাৰমিডিয়েট ছায়েন্স পাছ লাগিব। হাই ছেকেণ্ডেৰী 2 ইয়াৰ্ছ ডিপ্ল'মা লাগিব ডেণ্টেলৰ, আৰু 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু হাইট চেষ্ট চেম 175 157 ফিমেল। ৰানিং প্ৰচেছটো চেম। ASI ৰেডিঅ'গ্ৰাফাৰ চাওক, ইটোৰো হাই ছেকেণ্ডেৰী ছায়েন্স পাছ লাগিব। 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব। ডিপ্ল'মা লাগিব ৰেডিঅ'। এইটো হাই চেষ্ট 170 লাগিব মেল, আৰু ফিমেলৰ কাৰণে 157
প্ৰচেছ 85 সেন্টিমিটাৰ এইটো লাগিব আৰু ৰানিং প্ৰচেছটো চেঞ্জ। কিন্তু গাইজ এইটো ভেকেঞ্চিবোৰ আপোনালোকে চাওক, হেড কনষ্টেবলত জেনেৰেলৰ কাৰণে 34, OBCৰ কাৰণে 18, SCৰ কাৰণে 10, STৰ কাৰণে 5, টোটেল ভেকেঞ্চি 74। ASI ষ্টেনোগ্ৰাফাৰ চোৱা তেনেকুৱাকৈ 36 জেনেৰেল, OBCৰ কাৰণে 13, SCৰ কাৰণে 7, STৰ কাৰণে 3, টোটেল ভেকেঞ্চি 54। এনেকুৱাকৈ চাওক SI ষ্টাফৰ 14, 4, 5, 0 আৰু ASI ফাৰ্মাচী চোৱা 10 জেনেৰেল, OBC 1, SC 4, ST 2, টোটেল 18। এনেকুৱাকৈ ASI অপাৰেশ্যনৰ চোৱা টোটেল দুটা আছে, জেনেৰেলৰ কাৰণে দুটা আছে। ASI ডেণ্টেল টেষ্ট চোৱা এইটো দুটা আছে, জেনেৰেলৰ কাৰণে দুটা। ASI ৰেডিঅ'গ্ৰাফাৰ টোটেল 5 আছে, টোটেল 8, জেনেৰেলৰ কাৰণে 5, OBC 2, SCৰ কাৰণে 1। এইটো হয় টোটেল ভেকেঞ্চি। এইবাৰ আপোনালোকে চাওক অনলাইন প্ৰচেছটো চাই লোৱা। এইটো অনলাইন প্ৰচেছ, এপ্লাই অনলাইন আপোনালোকে দেখিছে ইয়াতে ক্লিক কৰি দিব। আপোনাৰ ক্লিক কৰাৰ লগে লগে আহি যাব অনলাইন। এপ্লাই অনলাইন আপোনালোকে কেনেকুৱাকৈ লৈ আহিব মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে ইউটিউব ব্ৰাউজাৰত বা গুগলত আহি যাবা। পিছত ইয়াতে একোৱে মাৰিব নালাগে আপোনালোকক, খালি মাৰিলে হ'ল SSB অনলাইন, ONLIN, এইটো মাৰিলে হৈ যাব। চোৱা আহি গৈছে, এইটো চোৱা SSB। দ্বিতীয় নম্বৰটো ASI হেড কনষ্টেবল অনলাইন ফৰ্ম 2018। এইটো এনেকুৱাকৈ ক্লিক কৰিব, এইটো আহি গৈছে আপোনাৰ। এই এপ্লাই লিংকখন ইয়াতে দেখুৱাইছে, এপ্লাই অনলাইন। এইটো আপুনি এইটোত ক্লিক কৰিব। আপুনি যিটোত উপযুক্তভাৱে পাব সেইটোত আপুনি এপ্লাই কৰিব। ধৰি লোৱা হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল গ্ৰেড C এক্সামিনেশ্যন, এইটো চাই লওক। আপুনি এপ্লাই ইয়াতে এনেকুৱাকৈ মাৰিব, আহি গৈছে ৰেজিষ্টাৰ্ড। ইয়াতে ক্লিক কৰিব, এইটো আহি গ'ল। আপোনাৰ যিটো নাম তেনেকুৱাকৈ লিখিব, ফাৰ্ষ্ট নেম এনেকুৱাকৈ লিখিব, ছেকেণ্ড নেম লিখিব তেনেকুৱাকৈ। লাষ্টত চোৱা নেক্সট আছে, ইয়াত নেক্সটত আপুনি ছেকেণ্ড পেজ আহি যাব। ছেকেণ্ড পেজটো মাৰিব, তাৰপিছত তেনেকুৱাকৈ আপুনি নিজে নিজে আপোনাৰ মোবাইলত এপ্লাই কৰিব পাৰিব। আৰু যদি ভিডিঅ'খন ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।